বন্ধুসকল, আজি হৈছে 5 এপ্ৰিল শনিবাৰ আৰু আজিৰ ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি হৈছে অশোক অষ্টমী মেলা আৰু কচুৱাৰ শ্ৰী শ্ৰী মাধৱ থানাত 87তম অশোক অষ্টমী মেলা। আজি অশোক অষ্টমী নগাঁৱৰ জিলাৰ কচুৱাৰ মাধৱপাৰা স্থিত শ্ৰী শ্ৰী মাধৱ থানাত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো অশোক অষ্টমী অনুষ্ঠিত হয়। অশোক অষ্টমী উপলক্ষে পুৱাই ভক্তপ্ৰাণ ৰাইজে বৰপানী নদীত স্নান কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ভক্ত সমাগম হয় এই অশোক অষ্টমী অনুষ্ঠানত। ইফালে অশোক অষ্টমীৰ উপলক্ষে নাম কীৰ্তনৰ লগতে দিনজোৰা বিভিন্ন মাংগলিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে চ'ত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক ধৰ্মীয় উৎসৱ হৈছে অশোক অষ্টমী। এই দিনটো মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মতিথি আৰু গংগাকে আদি কৰি পূৰ্ণ তীৰ্থবোৰ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয় বুলি প্ৰচলিত বিশ্বাস আছে। সেইদিনা ব্ৰহ্মপুত্ৰত স্নান আৰু তৰ্পণ কৰিলে অক্ষয় পূৰ্ণ লাভ হোৱাৰ লগতে শোক নিবাৰণ হয় বুলি বিশ্বাস কৰা হয়। পৰৱৰ্তী খবৰ, জামনগৰৰ পৰা দ্বাৰকাধীশ মন্দিৰলৈ অনন্ত আম্বানীৰ পদযাত্ৰা। জামনগৰৰ পৰা দ্বাৰকাধীশ মন্দিৰলৈ অনন্ত আম্বানীৰ পদযাত্ৰা। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি দেহ, মন আৰু আত্মাক অৰ্পণ কৰিছে অনন্ত আম্বানীয়ে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে জামনগৰৰ পৰা দ্বাৰকাধীশ মন্দিৰলৈ কৰিছে পদযাত্ৰা। প্ৰায় 130 কিলোমিটাৰ দৈৰ্ঘ্য পদযাত্ৰা কৰিব অনন্তই। প্ৰতিদিনে 6ৰ পৰা 7 ঘণ্টা খোজকাঢ়ি যাত্ৰা কৰে আৰু প্ৰতিদিনে প্ৰায় 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে আম্বানী তনয়ে। 10 এপ্ৰিলত অনন্ত আম্বানীৰ জন্মদিন। 8 এপ্ৰিলৰ পূৰ্বে তেওঁ মন্দিৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এয়া কোনো আনুষ্ঠানিক পদযাত্ৰা নহয়, বৰঞ্চ ই সম্পূৰ্ণ ভক্তিৰ কাৰ্য। অনন্ত আম্বানীৰ এই পদযাত্ৰা নিঃসংগতা আৰু ঈশ্বৰৰ সন্ধানত দ্বাৰকাধীশৰ কৃপা আৰু সনাতন ধৰ্মৰ আদৰ্শৰ প্ৰতি উৎসৰ্গিত। এই যাত্ৰাক আৰু অধিক অসাধাৰণ কৰি তোলে কথাটো হ'ল অনন্তই কুচিত চিণ্ড্ৰম, এটা বিৰল হৰমনৰ বিকাৰ আৰু ইয়াৰ ফলত হোৱা মেদবহুলতাৰ সৈতে যুঁজি এই যাত্ৰা কৰি আছে। ইয়াৰ সমান্তৰালকৈ তেওঁ হাঁপানি আৰু ফাইব্ৰচিছৰ দৰে দীৰ্ঘদিনীয়া ৰোগৰ সৈতেও যুঁজি আছে, যিবোৰ তেওঁক সৰুৰে পৰা প্ৰত্যাহ্বান জনাই আহিছে। এনে প্ৰত্যাহ্বানসমূহে স্বাভাৱিক স্বাস্থ্যৰ ভক্তিকো ভয় খুৱাব পাৰে। তথাপিও অনন্তই শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিভাৱ লৈ পদযাত্ৰা কৰিছে। বাগেশ্বৰ ধামত ধীৰেন্দ্ৰ শাস্ত্ৰীয়েও এই পদযাত্ৰাত অনন্ত আম্বানীক সংগ দিয়ে। পণ্ডিত ধীৰেন্দ্ৰ শাস্ত্ৰীয়ে সদৰি কৰে যে অনন্ত তেওঁৰ ভ্ৰমণৰ সময়ত কেৱল নাৰিকল পানীৰ ওপৰত নিৰ্ভৰশীল। অনন্ত আম্বানীৰ এই পদযাত্ৰাই দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে। পৰৱৰ্তী খবৰ, দেশত বাঢ়িছে গৰমৰ প্ৰকোপ। দিল্লীত য়েলো এলাৰ্ট জাৰি কৰা হৈছে। সমগ্ৰ দেশত বাঢ়িছে গৰমৰ প্ৰকোপ। দেশৰ ৰাজধানী দিল্লীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলত দিনটোৰ উষ্ণতাৰ বাবে মানুহৰ সমস্যাৰ সৃষ্টি হৈছে। তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক কেইদিনমানৰ ভিতৰত 42 ডিগ্ৰীৰ ওপৰত থাকিব বুলি উল্লেখ কৰিছে। বতৰ বিজ্ঞানীসকলে দুপৰীয়া ঘৰৰ পৰা ওলাই নাযাবলৈ আহ্বান জনাইছে সাধাৰণ জনতাক। দেশৰ ৰাজধানী চহৰখনত জাৰি কৰা হৈছে য়েলো এলাৰ্ট। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি শনিবাৰে দিল্লীত প্ৰবল বতাহ বলিব। ইয়াৰ লগতে বিভিন্ন স্থানত তাপ তৰংগৰ বৃদ্ধি হৈ দিনটোত সৰ্বোচ্চ উষ্ণতা প্ৰায় 39 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় 19 ডিগ্ৰী চেলছিয়াছ হ'বগৈ। আগন্তুক 5 দিনত দিল্লীৰ তাপমাত্ৰা 40ৰ পৰা 42 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছে। আনহাতে অসমতো বাঢ়িছে গৰমৰ প্ৰকোপ। শনিবাৰৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা থাকিব 33 ডিগ্ৰী চেলছিয়াছ। আনহাতে সৰ্বনিম্ন তাপমাত্ৰা হ'ব 21 ডিগ্ৰী চেলছিয়াছ। এসপ্তাহৰ পাছতে
বৰষুণৰ সম্ভাৱনা আছে গুৱাহাটীত।